আমি যদি কেছ দিওঁ আমাৰ কেছে নলয়। তো এই ভয়টো কিয় আছে? ল কি অকল আমাৰ কমন মানুহৰ কাৰণে নেকি? মানে পুলিচৰ কাৰণে ল নহয়। পুলিচৰ পৰা অত্যাচাৰ হ'লে যাতে মানুহ যাতে ভয় নাখায় কেছটো দিবৰ কাৰণে। সেইকাৰণে এটা বেলেগ টীম হ'ব লাগে পুলিচৰ ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে। আৰু নমস্কাৰ। মই এনেকে কেতিয়াও এই কন্ট্ৰভাৰ্চিয়েল টপিকত মই কেতিয়াও নাহো। কিন্তু আজি মই আহিব লগা হৈছে কাৰণটো হ'ল যে আমি এটা ভিডিঅ' দেখিছোঁ দুদিন আগত, য'ত এগৰাকী মহিলা আছিলে, মহিলাগৰাকীৰ লগত এটা সৰু বাচ্চা এটা আছিলে আৰু তেওঁৰ হাজবেণ্ড, য'ত তেওঁৰ হাজবেণ্ডক পুলিচ এজনে মাৰিছে। ত' এইটো বস্তু কেনেকুৱা হ'ল? আমি বহুত ভিডিঅ' দেখা পাই আছোঁ। ধৰকচোন এই ৪-৫ মাহৰ ভিতৰত এনেকুৱা বহুত ভিডিঅ' দেখা পাইছোঁ, য'ত পুলিচে আগে মানুহজনৰ ওপৰত মানে মাৰি দিয়ে, পিটি দিয়ে, লাত মাৰে, ঘুচা মাৰে। এইটো তাৰমানে কি? ল কি অকল আমাৰ কমন মানুহৰ কাৰণে নেকি? মানে পুলিচৰ কাৰণে ল নহয়, আমাৰ কাৰণে ল। আমি ল মানিম, পুলিচে আমাক মাৰি থাকিব। কি হয়? ৰিজাল্টটো কি হয়? পুলিচজন ছাছপেণ্ড হয়। ছাছপেনশ্যন হ'ব, কেইদিনমান পিছত আকৌ ডিউটি জইন কৰিব। কিন্তু যোনজন মানুহক কোবাই দিয়ে, সেই মানুহজনৰতো জেল হৈ যায়। আৰু এটা কথা কি মেইন কথাটো হ'ল কি, এনেকুৱা চাগে বহুত আছে, এনেকুৱা চাগে বহুত অত্যাচাৰ এনেকুৱা হৈ আছে, যোনটো অত্যাচাৰ ভিডিঅ'ত নাহে। আমি গম নাপাওঁ বহুত। মই এনেকুৱা মানুহ বহুত পাইছোঁ। মোক ফোন মাৰে, আমাক এনেকে অদৰকাৰীকে আমাক কোবাইছে। এনেকুৱাতো ভিডিঅ' বহুত ধৰক এনেকুৱা ভিডিঅ' নাহে। বহুতে ভিডিঅ' নুতুলে, গম নাপায়। সেইকাৰণে আমি বস্তুবিলাক গম নাপাওঁ। কিন্তু এইটোত আমি গম পালোঁ যে পুলিচজনে কোবালে, ভিডিঅ' কৰি আছিল কোনোবা এজনে। আৰু সেই মানুহজনক থেংক ইউ, যোনজন মানুহে ভিডিঅ'টো কৰিলে আমাক জনালে। ত' মই এটা কথা ক'ব বিচাৰোঁ যে যদি কোনোবা পুলিচে আপোনালোকৰ ওপৰত মাৰে, হা, তেন্তে আপোনালোকেও কি কৰিব পাৰে? আপোনালোকেও কেছ দিব পাৰে। একৰ্ডিং টু ছেকশ্যন 166 IPC আপোনালোকেও কেছ দিব পাৰে। কিন্তু আৰু মোক এইটো কথা যে মই ক'লো এতিয়া ছেকশ্যন 166 IPC মতে আপোনালোকে কেছ দিব পাৰে। বহুতে মোক প্ৰশ্ন কৰিব যে পুলিচে কেছ নলয়। পুলিচে কেছ নল'ব বা ধমকি দি গুচাই দিব বা ইনভেষ্টিগেশ্যন ভালকে নকৰিব। চ' মই এইটো ভিডিঅ' বনোৱা কাৰণটো হ'ল যে মই আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছামক ক'ব বিচাৰোঁ যে আপুনি ছাৰ এটা কাম কৰক কি পুলিচৰ যিবিলাক পুলিচে আমাৰ কমন মানুহৰ ওপৰত অত্যাচাৰ কৰে, সেই পুলিচৰ ইনভেষ্টিগেশ্যনটো যাতে পুলিচে নকৰে। যদি পুলিচৰ ভুলটো পুলিচক যদি ইনভেষ্টিগেশ্যন কৰিব দিয়া হয়, এটা ফেয়াৰ ইনভেষ্টিগেশ্যন হ'ব বুলি আমি নাভাবোঁ। সেইকাৰণে এটা বেলেগ কমিটি হ'ব লাগে আৰু ইনভেষ্টিগেশ্যনটো পুলিচে কৰিব নালাগে পুলিচৰ। এটা বহুত অফিচাৰ আছে, ACS অফিচাৰ থাকিব পাৰে। আপোনালোকে যেনেকে ভাল দেখে গভৰ্ণমেণ্টে, ত' সেই বস্তুটো কৰিব লাগে। সেইকাৰণে মই ভাবোঁ যে এনেকুৱা ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে পুলিচ নহয়, এটা বেলেগ অফিচাৰ থাকিব লাগে। আৰু মই এটা কথা ক'ব বিচাৰোঁ যে বহুতে মোক কয় যে চাবি কাঢ়ি লৈছে। এটা কথা মই চবকে ক'ব বিচাৰোঁ যে চাবি কোনো পুলিচে আপোনালোকে যদি কোনোবা ক্ৰাইম কৰি অহা নাই, আপোনালোকৰ চাবি কোনো আৰক্ষীয়ে কাঢ়িব নোৱাৰে আপোনাক নুসুধাকে, আপোনাৰ নলেজ নোহোৱাকে, কোনো কাঢ়িব নোৱাৰে আপোনাক নুসুধাকে। যদি কোনোবা আৰক্ষীয়ে আপোনাক ওপৰত প্ৰহাৰ কৰে, মানে বিনা কাৰণত মাৰপিট কৰে, আপোনাক আগে আপোনালোকে আছাম হিউমেন ৰাইটছ কমিশ্যনত এটা কেছ দিব পাৰে। আৰু আপোনালোকে ষ্টেট পুলিচ একাউণ্টেবিলিটি কমিশ্যন একৰ্ডিং টু ছেকশ্যন 78 অফ আছাম পুলিচ এক্ট 2007 তাতো আপোনালোকে এটা কেছ দিব পাৰে, যদি কোনোবা পুলিচে আপোনালোকক বিনা কাৰণত মাৰপিট কৰে। মই নকওঁ যে চব পুলিচ বেয়া, সেইটো মই ক'ব নাযাওঁ। কিন্তু তাৰে ভিতৰত ভাল বেয়া চবতে থাকে। আৰু মই বেছি দীঘলীয়া নকৰোঁ মোৰ ভিডিঅ'টো। এইখিনিয়ে মোৰ ক'ব আছিলে। ধন্যবাদ। জয় আই অসম।